জুবলি ক্লক টাৱাৰ আজি ওপেনিং কৰিবলৈ পাই আমি সকলো আনন্দিত হৈছোঁ। আজি এই মুহূৰ্তত আমাৰ লগত আছে গোসাইগাঁৱৰ জ্যেষ্ঠ প্ৰাক্তন আমাৰ প্ৰফেসৰ আৰু প্ৰাক্তন বিধায়ক হেমেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়া। আমাৰ লগত উপস্থিত আছে আৰবান ডিপাৰ্টমেণ্টৰ EM উইলছন হাজদা ডাঙৰীয়া, ইন্ডাস্ট্রি ডিপার্টমেন্টর EM গোসাইগাঁৱৰ আমাৰ সিনিয়ৰ নেতা ৰেৱা নাজিহাৰী ডাঙৰীয়া, আমাৰ EM উইলছন হাজদা ডাঙৰীয়া, বিধায়ক জিৰণ বসুমতাৰী ডাঙৰীয়া, তামুলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক সন্দীপ বসুমতাৰী ডাঙৰীয়া, আমাৰ সেক্ৰেটাৰী ভাস্কৰ ৰাজবংশী ডাঙৰীয়া, মিউনিচিপালিটিৰ চেয়াৰমেন ইছলাৰী ডাঙৰীয়া আৰু তেখেতৰ সতীৰ্থসকল, ইয়াত উপস্থিত আমাৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী ডাঙৰীয়া, মহিলা শাখাৰ সাধাৰণ সম্পাদিকা মুৰ্ছিদা বেগম ডাঙৰীয়া আনি প্ৰমুখে ইয়াত উপস্থিত UPPL আৰু BJPৰ বিভিন্ন কৰ্মকৰ্তাসকল, বিভিন্ন ওয়ার্ডৰ আমাৰ ওয়ার্ড কমিশনাৰসকল আৰু উপস্থিত শ্ৰদ্ধাৰ আমাৰ মাতৃসকল, বাইদেউসকল, ভনীসকল, দাদা ভাইসকল, মই সকলোলৈ নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু আহি থকা ভোগালী বিহু মাঘ দমাইছিৰ শুভেচ্ছা মই সকলোলৈ জনাইছোঁ। গোসাইগাঁও টাউন আমাৰ পশ্চিম প্ৰান্তৰ আৰু আমাৰ BTRৰ পশ্চিম প্ৰান্তৰ শেষ টাউন। এই টাউনটো 50 বছৰ হৈ গ'ল। ইয়াত মিউনিচিপালিটিয়ে বিভিন্ন কাৰ্যসূচী লৈ আছে বিভিন্ন সময়ত, কিন্তু আমাৰ চৰকাৰ অহাৰ পিছত আমি আমাৰ যিবিলাক এই অঞ্চলৰ নেতা কৰ্মীসকল আছে তেখেতসকলে বাৰম্বাৰ আমাক অৱগত কৰাইছে যে গোসাইগাঁও টাউনখন ডেভেলপ কৰিব লাগে, ইয়াৰ সৌন্দৰ্যটো বাঢ়াব লাগে আৰু গোসাইগাঁও টাউনবাসীসকলৰ কাৰণে বিভিন্ন সা সুবিধাবিলাক অলপ যিমান পাৰে বাঢ়াব লাগে। এই কথাবিলাক যোৱা 2 বছৰত 3 বছৰত আমাক বাৰে বাৰে জনাই আছে। আমাৰ প্ৰথম লক্ষ্য আছিলে BTR অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰিব লাগে। আগৰ 17 বছৰৰ যিসকলে চৰকাৰ চলি আছিলে সেই সময়ত BTR অঞ্চলত সমগ্ৰ BTR অঞ্চলত এটা অশান্তি বিৰাজ কৰিছিলে, এটা হিংসাৰ পৰিৱেশ আছিলে, সকলো ভয়কে জীৱন কটাব লগা হৈছিলে আৰু গোসাইগাঁও টাউনো ইয়াৰ পৰা বাহিৰত নাছিল। গোসাইগাঁও টাউনতো বিভিন্ন হিংসা তেনেকুৱা বিভিন্ন পৰিৱেশ সময়ে সময়ে হৈ গৈছে। গতিকে আমাৰ প্ৰথম উদ্দেশ্যই আছিলে আমাৰ চৰকাৰখনৰ যে প্ৰথমতে শান্তি প্ৰতিষ্ঠা কৰিব লাগে আৰু সকলো জাতি জনগোষ্ঠী সকলো নাগৰিকক নিৰাপত্তা প্ৰদান কৰিব লাগে আৰু তৃতীয়ত সমন্বয়। BTRত যিহেতু বড়োৰ লগতে ইয়াত বঙালীসকল, হিন্দী ভাষীসকল, আদিবাসীসকল, মাইনৰিটিসকল, বিভিন্ন জাতি জনগোষ্ঠী, ৰাজবংশীসকল, সকলো জাতি জনগোষ্ঠী একেলগে বসবাস কৰি থাকে। ইয়াত সমন্বয় কৰাটো আমাৰ কাৰণে এটা ডাঙৰ উদ্দেশ্য আছিলে। আমিটো এটা আমাৰ দায়িত্ব বুলি আমি লৈছিলোঁ, কাৰণ আমি একে বজাৰতে সকলো বজাৰ কৰোঁ, একেখন স্কুল কলেজতে পঢ়োঁ, এটা টাউনতে সকলো আহোঁ,
কিন্তু আমাৰ মাজত এটা বড়ো অনাবড়ো বুলি কোনোবাই লক্ষ্মণ ৰেখা টানি নিবলৈ বিচাৰিছিলে আৰু সেইবিলাক দূৰ কৰি ভাল এটা পৰিৱেশ গঢ়ি তোলাটো আমাৰ লক্ষ্য আছিলে আৰু আজি 3টা বছৰত এই পৰিৱেশ পৰিৱৰ্তন হোৱাটো দেখিবলৈ পাই মই আনন্দিত হৈছো। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাৰতবৰ্ষত কম সময়ৰ ভিতৰতে এটা শান্তি প্ৰতিষ্ঠা কৰিব পৰা ৰাজ্য হ'ল এইটো অসম আৰু তেখেতৰে যিটো চিন্তা যে অসমৰ চুকে কোণে প্ৰত্যেকটো জিলা প্ৰত্যেকটো সাব ডিভিজন প্ৰত্যেকটো ব্লক প্ৰত্যেকটো ভিচিডিচি শান্তি হ'ব লাগিব এই কথাটো লৈ পেলাই আমি ইয়াত সকলো কাম কৰি আছো আৰু সেইকাৰণে আজি বিটিআৰত শান্তি আহিছে। ইয়াৰ পিছৰ কথাটো আছিলে আমাৰ যুৱ যুৱতীসকলে চাকৰি বাকৰি পাব লাগে কিন্তু চাকৰি বাকৰি দিয়াৰ নামত বহুতখিনি ঘুষ চলি আছিলে। এই ঘুষটো 100% বন্ধ কৰি আমাৰ দুখীয়া ল'ৰা ছোৱালীও যাতে ভাল চাকৰি পাব পাৰে ইয়াৰ কাৰণে যোৱা 3টা বছৰত 4,000তকৈ অধিক চাকৰি দিয়া হৈছে কিন্তু কাৰো পৰাও 8 পইচা ঘুষ খাবলৈ আমি ইয়াত দিয়া হোৱা নাই। এইটো হ'ল আমাৰ কাৰণে এটা ডাঙৰ এচিভমেণ্ট। ইয়াৰ পিছতে আজি আমাৰ অঞ্চলৰ মাটি বাৰীৰ বহুত সমস্যা আছে। আমাৰ চৰকাৰৰ লক্ষ্য যে আমাৰ 5টা বছৰত more than 80% 80%তকৈ বেছি ভূমিৰ সমস্যা আমি সমাধান কৰিম আৰু আগৰ চৰকাৰৰ 17 বছৰত 15,000 ভূমিৰ সমস্যা সমাধান কৰিছিলে আৰু আমাৰ সময়ত এতিয়ালৈকে আমি 96,000 ভূমিৰ সমস্যা পৰিয়ালৰ সমাধান কৰিলো আৰু ভোগালীৰ বিহুৰ আগে আগে আমি 1 লাখ পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান কৰিবলৈ গৈ আছো। এইটো আমাৰ ডাঙৰ এচিভমেণ্ট। আগৰ চৰকাৰৰ 17 বছৰত PMYৰ ঘৰ ইটো আধা হৈ আছিলে আধৰুৱা কিন্তু আমাৰ মাত্ৰ 3টা বছৰত 1,60,000 ঘৰ নিৰ্মাণ কৰা হ'ল আৰু ইটো 80%ৰ বেছি হ'ল। গতিকে শান্তি প্ৰতিষ্ঠা কৰা সকলোকে নিৰাপত্তা প্ৰদান কৰা স্কুল কলেজ বিলাক ভালকে নিৰ্মাণ কৰা মন্দিৰ যিমান আছে আমাৰ গোসাই ঘৰ থানচালি সকলো নিৰ্মাণ কৰা ইয়াৰ লগতে সাময়িকভাৱে এটা শান্তি প্ৰতিষ্ঠা কৰাটো আমাৰ লক্ষ্য আছিলে। আজি খেতিয়কসকলৰ লগত আমাৰ বহুতখিনি উপাৰ্জন বাঢ়ি গৈছে। যোৱা এটা বছৰত প্ৰায় 2,200 কোটিতকৈ অধিক আমাৰ এগ্ৰিকালচাৰ প্ৰডাক্টৰ পৰা আমাৰ অঞ্চলত ট্ৰানজেকশ্যন হৈছে। ধান খেতি গম খেতি আমাৰ এই মাকৈ খেতি সকলো উৎপাদন বাঢ়ি আছে। তো সেইকাৰণে আজি এটা এনেকুৱা পৰিৱেশ আমি পাবলৈ সক্ষম হৈছো। মই আপোনালোকক ধন্যবাদ জনাইছো। আগতে কিবা এটা পূজা হলে মানুহবিলাক ভয়কে গৈছিলে। এইবাৰ আমাৰ লক্ষ্মী পূজা দুৰ্গা পূজা যি পূজা হৈ গল ছট পূজা পৰ্যন্ত বহুত ভালকে উদযাপন হৈছে বিটিআৰৰ প্ৰথমবাৰৰ কাৰণে আৰু সেই পৰিৱেশ আপোনালোক আমি সকলো বহুত দিনৰ পৰা আশা কৰি আছিলো। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত দিনে নিশা ৰাতি মানুহ যদি ভালকে থাকিব পাৰে আমাৰ বিটিআৰত কিয় নোৱাৰে? বিটিআৰতো পাৰে আৰু সেইকাৰণে আজি এটা সময়ত মই দেখিবলৈ পাইছিলো গধূলি যদি ইয়াৰ পৰা পাৰ হৈ যায় ঠিক 5টা 6টা হলে আমাৰ ইফালে সব লাইট নুমি যায়। বেংগল পোৱাৰ লগে লগে 9টা 10টালৈকে সব দোকানবিলাকৰ লাইট জ্বলাই থাকে। তো এতিয়া 3-4 ঘণ্টা বেছি মানুহে দোকান খুলি থাকিব পাৰিছে তাৰ মানে তাৰ ইনকামটো বাঢ়িছে। ইয়াত কোনোবা ৰিক্সা চলাইছে কোনোবা গাড়ী চলাইছে সি আগতকে বেছি সময় গাড়ী চলাবলৈ পাইছে। স্কুল কলেজ আৰু অসম বন্ধ হোৱা নাই ইয়াতে কোনো বন্ধৰ কথা নাই। এতিয়া এই পৰিৱেশটো যে সলনি হৈছে একবাৰৰ কাৰণে আপোনালোকে UPPLক ভোট দিছে একবাৰৰ কাৰণে UPPL BJPক ভোট দিছে কিন্তু 3বাৰ আগৰ BPFক ভোট দি আছিলে। 3বাৰ ভোট দিয়া বিলাকে শান্তি প্ৰতিষ্ঠা কৰিব পৰা নাছিলে কিন্তু একবাৰ ভোট দিয়াৰ পিছত আপোনালোকৰ শান্তি আহিল নিৰাপত্তা আহিল সকলো পৰিৱৰ্তন আহিল। এতিয়া গোসাইগাঁও প্ৰত্যেকটো ৱাৰ্ডৰ ডেভেলপমেণ্ট কৰা আমাৰ কাম চলি আছে। আমি কাম কৰিম। আজিৰ পৰা আৰম্ভ হ'ল। ইয়াত অকল ক্লক টাৱাৰ নহয় ইয়াত ৰোড সাইনেজ লাগিল বিভিন্ন ৰাস্তাবিলাকৰ নামত নামাকৰণ হ'ব কোনফালে যাব সবতো সাইনবোৰ্ড লাগি যাব। ইয়াৰ লগতে বিউটিফিকেশ্যনৰ কাৰণে আজি গছ ৰোৱা আৰম্ভ হ'ল। গোসাইগাঁও টাউনটো বিউটিফিকেশ্যন ইয়াত ৱাকিং জোন হ'ব। মোক জ্যেষ্ঠসকলে কৈ আছিলে যে মদাতি নদীটো চাফা কৰিব লাগে। ইতিমধ্যে মদাতি নদী চাফা কৰাৰ কাৰণে ফাণ্ড ইতিমধ্যে চেংচন হৈ গ'ল। কোনোবা দিনা এইটো আমি আৰম্ভ কৰি দিম। 3খন দলং লাগে 3খন দলঙক বাৰিষা অহাৰ আগতে আমি নিৰ্মাণৰ কাম আৰম্ভ কৰি দিম।
তেনেকুৱা মাছ বজাৰৰ যিটো দুৰ্গন্ধ সেইটো বাৰে বাৰে কৈ আছে। আমি টাউনবাসীয়ে অলপ সচেতন হ'ব লাগিব আৰু সেইটোকো দূৰ কৰাৰ কাৰণে আমি সকলো সৌভাগ্য আমাৰ যিটো আৰবান ইএম ইটো গোসাইগাঁৱৰে হয় উইলছন হাজদা ডাঙৰীয়া তেখেতে চেষ্টা কৰি আছে এইটো ঠিক কৰাৰ কাৰণে আৰু বিভিন্ন কাম হাতত লৈছে। খালি আপোনালোকৰ আশীৰ্বাদ আপোনালোকৰ মৰম এইখন চৰকাৰক অধিক কাম কৰাৰ কাৰণে সাহস দিব। মই সকলোলৈ ধন্যবাদ জনালো। আহি থকা এই নতুন বছৰ আজি 4টা দিন হ'ল আৰু বহুত দিন আছে। প্ৰত্যেকটো মুহূৰ্তত আপোনালোকে কুশলে মংগলে শান্তি সম্প্ৰীতি মৰম স্নেহৰ মাজত থাকিব পাৰে, ইয়াৰ কাৰণে ঈশ্বৰৰ ওচৰত পুনৰ প্ৰাৰ্থনা কৰি আৰু আজিৰ এই প্ৰগ্ৰামত আপোনালোকে সহযোগ কৰাৰ কাৰণে ধন্যবাদ জনাই আপোনালোকক ক্লক টাৱাৰ পোৱাৰ কাৰণে কংগ্ৰেচুলেশ্যন দি মোৰ বক্তব্য সামৰিছো। ধন্যবাদ।